মৰমৰ বন্ধুসকল, আজি নতুন এটা প্ৰশ্ন লৈ আগবাঢ়ি আহিলোঁ মই মহিফুল ইছলাম আৰু আপোনালোকে দেখি আছে আসাম কুইজ MIF ইউটিউব চেনেল। তো বন্ধুসকল, আপোনালোক কেনেকুৱা আছে? মই আশা কৰিছোঁ আপোনালোকে ভালে আছে। তো বন্ধুসকল, তো আজিৰ প্ৰশ্নটো হ'ল, কোনবোৰ প্ৰতিষ্ঠানে হাংগাৰ হটস্পট তীব্ৰ খাদ্য নিৰাপত্তাহীনতাৰ ওপৰত আগতীয়া সতৰ্কবাণী প্ৰতিবেদন প্ৰকাশ কৰিছে? তো আপোনালোকৰ অপশ্যন 4টা থাকিব। 4টাৰ ভিতৰত এটা শুদ্ধ অপশ্যন হয়, সেই শুদ্ধ অপশ্যনটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তো বন্ধুসকল, আপোনাৰ মোবাইলৰ স্ক্ৰীনত এই আহিল অপশ্যন। ক নম্বৰটো হ'ল বিশ্ব বেংক, IMF, খ IMF-WEF, গ FAO-WFP আৰু ঘটো হ'ল বিশ্ব স্বাস্থ্য সংস্থা FAO। আপোনালোকৰ উত্তৰৰ কাৰণে অপেক্ষা কৰিম এতিয়া আমি 10 ছেকেণ্ড। তো আপোনালোকৰ 10 ছেকেণ্ড এতিয়া ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, আপোনালোকৰ 10 ছেকেণ্ড সময় শেষ হৈ গ'ল। এতিয়া শুদ্ধ উত্তৰটো মই কৈ দি আছোঁ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ গ FAO-WFP। ইয়াৰে আমি কিছুমান টকাখিনি উল্লেখ কৰিম। তো আপোনালোকে মনোযোগ সহকাৰে শুনি ল'ব। টকা তীব্ৰ খাদ্য নিৰাপত্তাহীনতাৰ ওপৰত হাংগাৰ হটস্পট FAO-WFP আগতীয়া সতৰ্কবাণী শীৰ্ষক এটা নতুন প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল। শেহতীয়াকৈ এই প্ৰতিবেদন অনুসৰি পাকিস্তান, আফগানিস্তান আৰু ম্যানমাৰ পৃথিৱীৰ ভোকত হটস্পটসমূহৰ ভিতৰত অন্যতম। তীব্ৰ খাদ্য নিৰাপত্তাহীনতাই 22খন দেশৰ 18টা অঞ্চলৰ বাবে পৰিমাণ আৰু তীব্ৰতা বৃদ্ধি কৰিব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হৈ থাকিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ। জয় আই অসম।